আগতে ভিজাই থৈছোঁ কেইটামান বাদাম। গুড মৰ্ণিং এভৰিৱান এণ্ড ৱেলকাম বেক টু মাই এনাডাৰ ব্লগ। ৰাতিপুৱাই বাদাম কেইটাৰে ব্লগটো আৰম্ভ কৰিছোঁ, কাৰণ ৰাতিপুৱা মই বাদাম খাওঁ, ৰাতি তিয়াই থৈ দিওঁ, আৰু মোৰ কাৰণে দুটাই যথেষ্ট। বহুত কষ্ট কৰা মানুহৰ কাৰণে চাগে 5টা মানলৈকে খাব পাৰে জিম কৰা মানুহবিলাকে, কিন্তু মোৰ কাৰণে দুটাই যথেষ্ট, কাৰণ বিশেষটো একো নকৰোঁ সেইকাৰণে, আৰু প্ৰায় খাওঁ, আৰু বহুত হেভি লাগে মোৰ বস্তুটো, ইমান খাবই নোৱাৰোঁ একচুৱেলি, দুটাই মোৰ কাৰণে যথেষ্ট হৈ যায়। লিজা আহি গেল। আমি লিজা আৰু মই এতিয়া আহিছোঁ পিছপিনে। এইখন খেতিটো দেখাই নাই আমাৰ ঘৰৰ পিছপিনে। এইফালেহে পথাৰৰ খেতিহে দেখাই থাকোঁ, ঘৰৰ পিছপিনে থকাখিনি দেখাই নাই। এতিয়া লিজাৰ বোলে গালখন বোলে অলপ বোলে কিবা ফাটা যেন হৈছে। এতিয়া তাইক মই অলপমান ভাল কৰি দিম। মই যে লগাওঁ আগৰ ভিডিঅ'বিলাকতো প্ৰায় কওঁ ডালচেনিবোৰ অকণমান লৈছোঁ, লৈ পেলাই তাইক দিম, আৰু ধৰিবতো নিশ্চয় লগে লগে তাইক ধুই দিব, কিন্তু ভাল হ'ব স্কিনখন, সেইকাৰণে এতিয়া লগাই দিওঁ তাইক। তাৰপিছত আইচলোকে দিম। ভয় লাগিছে। নালগে দে, একো নহয়, অন্যায় একো নহয় কিন্তু ধৰলিও ধৰে যদি ধৰছি নাই চকুত লাগব। নালগে ৰ চকুত। ধৰছি না? ধৰছি। যা বাহিৰত টেপটো থৈ দিম, যা হাতেদি ঘঁহি দি নিজে। এতিয়া লগাম আইচ। পানী হৈছে তাৰপিছত ঠাণ্ডা খোলাটো কম বজাইছ, নিজে লচোন ল'ব। ময়ো লগাওঁ। কেনে ভাল লাগছে না? এইখিনিত ফেলো, এইখিনিত উঠাই দিব, বিচন নাফেলবি। তই কি কৰি আছো আজি? ভাঙি গেল আৰু লতা আছে ফুলাটো কমি যায় মুখত। আৰু এইবিলাক আলু তুলি আনিছে, যোৱাকালিৰ পৰা তুলি আছে, ঘৰৰ আলু তুলি আনি চোতালত মেলি থৈ দিছে, আৰু সৰু তিতা কেৰেলাও হৈছে, আজি ভাজিব, কিন্তু আজি আমাৰ খানা আছে। এতিয়া মই ওলালোঁ, আৰু লিজাই ঘৰত গৈ ভাত খাই আহিল। তাই ভাত খোৱা টাইমখিনিত মই নিমন্ত্ৰণত যাব ওলালোঁ, আৰু তাইৰ আজি ঘৰত ব্ৰইলাৰ মাংস বনাইছিল। কেনে হৈছিল? টেষ্টি না? বা মাংসদি ভাত খাইছিল। তাৰপিছত মই আজিতো বনোৱা নাই, আজি নহয় কালি বনাইছিলোঁ, আৰু মই ভিডিঅ' কৰি থৈছিলোঁ মাংসখনৰ, আৰু ভিডিঅ'টোত মই একো নকওঁ, মই এতিয়া কৈ দিম কেনেকৈ বনাইছিলোঁ, আৰু ভিডিঅ'টো মই এতিয়া দিম, চাব আপোনালোকে, আৰু কেনেকুৱা হৈছে ক'ব, আৰু ট্ৰাই কৰিব আপোনালোকেও তেনেকুৱাকৈ ব্ৰইলাৰ মাংস বনাব। নতুন আলু তুলি আনিছিল মাত্ৰ ঘৰৰ, আৰু সেই আলু দি বনাইছোঁ, আৰু কি দিছোঁ টুইষ্ট, চব মছলাবিলাক সানি লৈছোঁ, আৰু বিলাহী দিয়া নাই। বহুতে ব্ৰইলাৰ মাংস বিলাহী দিয়ে বনায়, আমিও বনাওঁ, কিন্তু কেতিয়াবা নিদিয়াকৈ বনাব লাগে, আৰু টমেটো কেটচাপ থাকিলে অকণমান দিব লাগে, 1 চামুচমান, আৰু বিৰিয়ানী মছলা অকণমান দিছিলোঁ, বাকী চব মছলাৰ লগত, আৰু আলুখিনি আগতে ভাজি লৈছিলোঁ, তাৰপিছত তেনেকৈ বনাইছিলোঁ। ভিডিঅ'টো চাওঁ এতিয়া, আৰু লিজাই এতিয়া মোক কেমেৰা ধৰিব, আৰু এতিয়া এটা ভিডিঅ' বনাম, যিহেতু মই সাজি কাচি আছোঁ, সেইকাৰণে তাৰপিছত গুচি যাম। এটা মেখেলা চাদৰৰ ধুনীয়া ভিডিঅ' বনালোঁ, আৰু ভিডিঅ'টো এইটো ব্লগৰ পিছত আহিব,
চাব আপোনালোকে বহুত ভাল পাব আৰু মেখেলা চাদৰ যিসকলে বহুত ভাল পায়, বহুত চখ আছে, তেওঁলোকেতো ভালেই পাব। আৰু এতিয়া মাংসৰ ৰেচিপিটো এনজয় কৰক আপোনালোকে।
এতিয়া ওলাই আহিলোঁ আলহী ঘৰত আৰু য'ত গ'লেও মিঠাই লোৱাৰ আমাৰ ঠাইখন লখিমীখন আৰু মই আজি পাৰফেক্ট কাজল কেনেদৰে লগাই স্মাৰ্টছ কৰি পেলাই মই আজি লগাইছোঁ কাজল লুকছ এটা কৰিছোঁ আইলাইনাৰ মই লগোৱা নাই আৰু ভিডিঅ' কৰিছিলোঁ এতিয়া মই দি দিছোঁ এতিয়া চাই লওকচোন কেনেদৰেনো পাৰফেক্টকৈ কাজল লগাই বহুতে হয়তো নাজানিব পাৰে জনাবিলাকেতো জানেই কিন্তু বহুতে নাজানিব পাৰে সেইকাৰণে মই দেখাইছোঁ মই লৈছোঁ লেকমি আইকনিক কাজলডাল আৰু চকুৰ ওপৰৰ এইখিনিতো কাজল লগাব লাগে যিসকলে চাই আছে নাজানে তেওঁলোকে আজি হয়তো গম পালে আৰু মই জনাত বহুতেই জানে কিছুমানে কিন্তু বহুতেই নাজানে আৰু নলগায়ো এইখিনিত কিন্তু লগাব লাগে কাৰণ যেতিয়া ওপৰত আমি কাজল নাইবা আইলাইনাৰ লগাম তেতিয়া বগা বগাৰ নিচিনা অকণমান দেখা যায় সেইখিনিত নলগালে সেইকাৰণে সেইখিনিতো লগাব লাগে যদি পাৰফেক্ট কাজল লুক কৰিব খোজে আপোনালোকে তেতিয়াহ'লে লগাব লাগে আৰু আজি মই তলত ভালদৰে কাজল লগাই লৈছোঁ ৱাটাৰ লাইনতো লৈছোঁ আৰু তলতো লৈছোঁ কেতিয়াবা মাজে মাজে নলগাওঁ ৱাটাৰ লাইনত নলগাওঁ তলত লগাওঁ বা কেতিয়াবা ৱাটাৰ লাইনত লগাওঁ তেনেদৰে লগাওঁ কিন্তু আজি মনে গৈছে আজি ভাল প্ৰপাৰ কাজল লুকছ কৰিম সেইকাৰণে আৰু আজি মই আইলাইনাৰ নলগাওঁ আজি কাজলডালেৰে ওপৰত লগাম এনেদৰে চাওকচোন এনেদৰে লগাই ল'ম চকু বন্ধ কৰি ল'লেই সুবিধা হয় মেলি লোৱাতকৈ বন্ধ কৰি অকণমান টানি লৈ পেলাই এনেদৰে লগাই দিব লাগে তেতিয়া এতিয়া লক্ষ্য কৰিব ওপৰত বগা বগাৰ নিচিনা বেছি নেদেখি টোটেলি ব্লেক দেখা হৈ যায় যেতিয়া আমি তলত লগাওঁ আৰু তাৰপিছত এতিয়া মই স্মাৰ্টছ কৰি দিম চাই থাককচোন কি কৰোঁ মই লৈছোঁ আই শ্বেডো কাৰণ মোৰ আইব্ৰ' পাউডাৰ নাই যদি আইব্ৰ' পাউডাৰ থাকে তেতিয়াহ'লে ভাল হয় আৰু প্ৰপাৰ ব্লেক আই শ্বেডো থাকিলে ভাল হয় আৰু আইব্ৰ' পাউডাৰৰ ব্লেকটো থাকিলে ভাল হয় কিন্তু মোৰ নাই বৰ্তমান মই ব্ৰাউনি টাইপটো লৈছোঁ ব্ৰাউন কালাৰ এটা আছে সেইটো মই লৈছোঁ ব্ৰাছডালত লৈ পেলাই মই কাজলৰ ওপৰত স্মাৰ্টছ কৰি দি আছোঁ তেতিয়া মানে কি হয় কাজল যে স্প্ৰেড হয় সেইটোও নহয় আৰু স্মাৰ্টছ কৰি দিলে মানে লুকছটো ভাল দেখা হয় ধুনীয়া দেখা হয় স্মোকি টাইপৰ এটা লুকছ আহে কিন্তু মই ইমান বেছিও স্মোকি টাইপ কৰা নাই আৰু ওপৰত অকণমান নিউট্ৰেল আই শ্বেডো লগাই দিছোঁ আৰু ভালদৰে আই শ্বেডো লগোৱা নাই আজি অনলি মই কাজল লুকছ কৰিছোঁ আৰু তলত যদি অকণমান স্প্ৰেড হয় তেতিয়াহ'লে কটন অলপ লৈ পেলাই মুচি দিছোঁ এনেদৰে কাজল লগোৱা হৈ গ'ল এতিয়া লগতে লিপষ্টিকখিনিও দেখাই দিওঁ আপোনালোকক মই ফাৰ্ষ্ট নিউড লিপষ্টিকটো লগাই লওঁ নিউড লিপষ্টিকটো একচুৱেলি বহুত ছফ্ট হয় মোৰ লিপ বাম যেন লাগে আৰু তাৰ ওপৰত মই পিংক লিপষ্টিক এটা লগাওঁ এই দুটা লিপষ্টিক মোৰ বহুত ভাল লাগে মই বেলেগ লিপষ্টিক নলগাওঁ এই দুটাই প্ৰায় মই লগাওঁ লেকমিৰ পিংক হয় সেইটো আৰু তাৰ ওপৰত এতিয়া মই কি কৰিম মোৰ কাপোৰযোৰৰ লগত মিলাকৈ আই শ্বেডোৰ পৰা এটা কালাৰ লৈ পেলাই ওপৰে অকণমান লগাই দিম তেতিয়া মানে কি হয় লিপষ্টিকখিনি মেটো হ'ব আৰু কাপোৰযোৰৰ লগত মিলাকৈ এটা কালাৰো উঠিব এইটো হৈছে মোৰ টিপছ গতিকে দেখালোঁ আপোনালোকক কাজল টিপছখিনিও দেখালোঁ আৰু লিপষ্টিকৰ টিপছো দেখালোঁ গতিকে কমেণ্ট কৰি জনাব কেনেকুৱা লাগিছে আৰু এতিয়া আমি গৈ আছোঁ আৰু দেখাম এতিয়া শুৱালকুছিৰ ফালে যাম নিমন্ত্ৰণ আছে আৰু ধুনীয়া ৰাস্তা শুৱালকুছিৰ ফালে বহুত ভাল লাগে শুৱালকুছিৰ ফালে অহা ৰাস্তাটো সঁচাই বহুত ধুনীয়া লাগে বহুত বহল কৰিছে নতুনকৈ কৰিছে আৰু যান জঁট বেছি নাই বেছি বিজি নহয় গাড়ী বহুত কম সেইকাৰণে বহুত ভাল লাগে আৰু চাই থাকক আৰু আলহীৰ ঘৰত কি খুৱাই পাৰিলে দেখাম আৰু শেষত কেইখনমান ফটো মই যোগ কৰি দিম চাব আপোনালোকে আৰু কমেণ্টত জনাব কেনেকুৱা লাগিছে আৰু ভিডিঅ'টো যদি ভাল পালে তেতিয়াহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব এইখন চাওক শুৱালকুছিৰ গেট হয় এইখন আৰু শুৱালকুছিৰ ভিতৰত আমি সোমালোঁ এতিয়া